Hello friends, welcome to my YouTube channel. আজি মই গম পালো যে ফাইনালি ফ্ৰী ফায়াৰ ইণ্ডিয়াত বেন মাৰিলে। এতিয়া মই নিউজ এনেকৈ চালোঁ, ইউটিউবতো চালোঁ যে ফ্ৰী ফায়াৰ বেন। আজিৰ পৰা মই তাৰ পৰা প্লে ষ্টৰত চাৰ্চ কৰিলোঁ ফ্ৰী ফায়াৰ অহা নাই। আজি ফ্ৰী ফায়াৰ মেক্সটো আহি আছে, এইটো আঁতৰাই দিব বহুত জলদি। মানে ফ্ৰী ফায়াৰ ইণ্ডিয়াৰ পৰা টোটেলি বেন কৰিছে। ফ্ৰী ফায়াৰ লগতে 54টা এপ ইণ্ডিয়াৰ পৰা বেন কৰিলে। এতিয়া বেয়া লাগিছে যে বহুতো পোৱালি আজিকালি ফ্ৰী ফায়াৰ খেলে। মানে ফ্ৰী ফায়াৰ চবচে পপুলাৰ গেম হয় আৰু মানে চবচে বেছি ডাউনলোড কৰা গেম আছিলে ফ্ৰী ফায়াৰ। কিন্তু এতিয়া ফ্ৰী ফায়াৰ বেন আৰু এতিয়া আমি ফ্ৰী ফায়াৰ খেলিব পৰা নাযাব। এক প্ৰকাৰৰ ভালো হৈছে, কাৰণ ফ্ৰী ফায়াৰ মানে বহুত সৰু সৰু পোৱালীয়ে ভৰাই খেলে মানে সিহঁতে টপ আপ কৰে। কাৰণ ফ্ৰী ফায়াৰত প্ৰত্যেকটো বস্তুৱে মানে পইচা দিহে কিনিব লগা হয়। নিজৰ কাপোৰতকৈ মানে দাম হয় ফ্ৰী ফায়াৰৰ ড্ৰেছবোৰৰ, কষ্টিউমৰ দাম মানে নিজে পিন্ধা কাপোৰতকৈও দাম বেছি হয়। কিন্তু আজিৰ পৰা ফ্ৰী ফায়াৰ ইণ্ডিয়া টোটেলি বেন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।